ঘন হাবিতে এদিন ৰাতিপুৱা ওখ গছবোৰৰ মাজেৰে সূৰ্যৰ ৰশ্মি যেন হৰি পৰিল, যেন স্বৰ্গৰ চিৰিবোৰ পৃথিৱীলৈ নামি গৈছে। মাটি আৰু পাতৰ গোন্ধেৰে বতাহ ভৰি পৰিছিল আৰু ওচৰতে চৰাইৰ মিঠা শব্দ শুনা গৈছিল। এই নিস্তব্ধ অৰণ্যৰ মাজত এজন যুৱকে লাহে লাহে খোজ কাঢ়িলে। তেওঁ শান্ত আছিল, তথাপিও তেওঁ আছিল এক অদ্ভুত নিৰ্ভীকতা। মানুহে কৈছিল যে তেওঁ হাবিখন পঢ়িব পাৰে, গছৰ ভাষা বুজিব পাৰে, বতাহৰ ফুচফুচনিবোৰ চিনি পাব পাৰে। সিদিনা হাবিত ভৰি দিওঁতে সি অনুভৱ কৰিলে কোনোবাই তাক চাই আছিল। হঠাৎ পাতৰ পিছফালৰ পৰা এটা প্ৰকাণ্ড বং বাঘ ওলাই আহিল। সোণালী আৰু কলা ৰেখাৰে আবৃত ইয়াৰ চিকচিকীয়া নোমবোৰ সূৰ্যৰ পোহৰত আৰু অধিক জিলিকি উঠিছিল। আন কোনো মানুহ হলে সি ভয়তে পলাই গলহেঁতেন, কিন্তু ডেকাজন তাতেই থাকি গল। বাঘটো লাহে লাহে তাৰ ফালে আগবাঢ়ে, তাৰ পিছত ৰৈ গল। তেওঁলোকৰ চকু দুটা লগ হল আৰু সেই মুহূৰ্ততে এটা অকথিত আস্থা গঢ় লৈ উঠিল। অলপ পিছত ডেকাজন লাহে লাহে ওচৰ চাপি আহিল। বাঘটোৱে কোনো প্ৰতিৰোধ আগবঢ়োৱা নাছিল। সি কাষতে বহিল, যেন বছৰ বছৰ ধৰি তাৰ লগত আছে। ডেকাজনে বাঘৰ মূৰত হাতখন থলে বাঘৰ চকুত শান্ত জিলিকনি এটা ওলাই আহিল। মানুহ আৰু প্ৰকৃতিৰ মাজত হয়তো ক'ৰবাত হেৰাই যোৱা পৰিচয়। সেইদিনা হাবিৰ মাজত এক অদ্ভুত দৃশ্যৰ সাক্ষী হ'ল। একজন ডেকা আৰু এটা বাঘ একেলগে বহি যেন মনে মনে পৃথিৱীৰ সকলো কাহিনী ভাগ বতৰা কৰি আছে। সূৰ্যৰ পোহৰ সিহঁতৰ ওপৰত এনেকৈ পৰিল যেন প্ৰকৃতিয়ে সিহঁতৰ বন্ধুত্ব আশীৰ্বাদ দিছে। সেইদিনা পাছত যুৱকজনে জংঘলত নতুন নাম অৰ্জন কৰিলে, বাঘৰ বন্ধু। সেয়ে মানুহে কয়, প্ৰকৃত শক্তি নিহিত হৈ আছে আস্থা জয় কৰাতহে, ভয় দেখুৱাই নহয়।